নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম আকাশ। বৰ্তমান মই BSc পঢ়ি আছোঁ। বয়স বুলিবলৈ মোৰ 20 বছৰ হৈছে। আপোনালোকৰ ওচৰত মোৰ জীৱনৰ কিছুমান সঁচা কথাবোৰ ক'ব লৈছোঁ। তেনেকৈ লিখি পোৱা নাই, তথাপিও চেষ্টা কৰি যাম। আমাৰ ঘৰ নগাঁৱত। মা দেউতাৰ একমাত্ৰ সন্তান মই। আমি মধ্যবিত্ত পৰিয়ালৰ। সেয়ে ভালদৰে পঢ়া শুনা কৰি নিজক সংস্থাপন কৰিবৰ বাবে মা দেউতাই ভালকৈ পঢ়ুৱাইছিল। নিজকে চোকা বুলি নকওঁ বাৰু, তথাপিও HSLC আৰু HS in Science 85 and 89% আহিছিল। এতিয়া আহোঁ আচল কাহিনীটোলৈ। এই কাহিনীটো 2014ত সংঘটিত হৈছিল। তেতিয়া মোৰ বয়স আছিল মাত্ৰ 11 বছৰ। সন্ধিয়া এদিন দেউতাৰ মোবাইলটো কিবা চাওঁ বুলি ল'লোঁ। তাৰপিছত মই ভিডিঅ'টো খুলি প্লে কৰিলোঁ। তাৰ পিছৰ পৰাই মোৰ গোটেই জীৱন সলনি হৈ গ'ল। দেউতাৰ মোবাইলটোত বহুত লেতেৰা লেতেৰা পুৰুষ মহিলাৰ ভিডিঅ' ছবি লাগি গ'ল। মোৰ গাত বিজুলী দৌৰাৰ দৰে হ'ল। কিমান যে ভাল লাগিল চাইও। তাৰপিছত দেউতাই ক'লে, ধুনু, ঘৰত ধুনু বুলি মাতে মোক। মোবাইলটো থৈ শুই যোৱা। মই লগালগ মোবাইলটো দি দিলোঁ। তাৰপিছত গোটেই ৰাতি সেই বেয়া দৃশ্যবোৰ চকুৰ আগত আহিল। সেইদিনাৰ পৰাই মই নাৰীৰ দেহৰ গোপন অংগবোৰ চাবলৈ পাগল হৈ পৰিলোঁ। তাৰ কেইদিনমান পাছত জেঠাই ছোৱালী এজনী আমাৰ ঘৰত থাকিব আহিছিল। তাইক মই সৰুবা বুলি মাতোঁ। ৰাতি ভাত পানী খাই বিচনাত পৰিলোঁ। মাহঁত ঘৰত নাছিল। সৰুবা আৰু মোক একেলগে শুব দিছিল। সেইদিনাও মই মোবাইলটো লৈছিলোঁ আৰু চিনেমা চাম বুলি অন কৰোঁতে আকৌ সেই বেয়া দৃশ্যবোৰ লাগি গ'ল। সৰুবাও মোৰ লগতে আছিল। সৰুবাই ক'লে, এইবোৰ কি ধুনু? মই নাজানো বা, মোবাইলটোতে আছে। সৰুবাই ক'লে, এইবোৰ বেয়া, নাচাবি। মই ক'লোঁ, হ'ব দিয়া, কিন্তু আজি চাম, তাৰপিছত নাচাওঁ মই। বা, এই কথা এটা কওঁ, এইবোৰ চাই মোৰ বহুত ভাল লাগে। সৰুবাই হাঁহি এটা মাৰি ক'লে, ধুনু, তই এতিয়া বহুত সৰু, শুই থাক বুলি কৈ সৰুবায়ে শুই থাকিল। কিন্তু মই শুব পৰা নাছিলোঁ। মোবাইলত চোৱা বেয়া দৃশ্যবোৰ মোৰ চকুৰ আগত আছিল। মোৰ গাটো কিবা কিবি কৰি আছিল। বাক চালোঁ, তাই শুই গ'ল। যিহেতু মই বহুত সৰু, মোৰ হাতখন বাৰ কঁকালটোলৈ চুব পাৰোঁ। মই লাহে লাহে বাৰ পেটৰ ওচৰলৈ হাতখন নিলোঁ আৰু লাহে লাহে বাৰ পেটটো চুই থাকিলোঁ। কিন্তু ইমানতে মোৰ মনটোৱে শান্তি পোৱা নাছিলে। কিয় জানো মোৰ হাতখন বাৰে বাৰে সৰুবাৰ পেনৰ তলত ভৰাবলৈ মন গৈ আছিল। কিন্তু মোৰ বহুত ভয়ো লাগি আছিল। তেনেকৈয়ে বহুত সময় ভাবি থাকিলোঁ। তাৰপিছত বহুত সাহস কৰি এখন হাত বাৰ পেনৰ তলত লাহে লাহে ভৰাই তাৰ মুচখন চুই থাকিলোঁ। বায়ে পুৰা টোপনি গৈ আছিল আৰু মোৰ উত্তেজনা বেছি উঠি গৈ আছিল। সেয়েহে বাৰ পেণ্টিটো খুলি দিলোঁ আৰু কিছু সময় লাৰি থাকিলোঁ। ঘপককৈ সৰুবায়ে ক'লে, ধুনু, কি কৰি আছ তই? মই টোপনিৰ ভাও দিলোঁ। তাই গম পালে যে মই এক্টিং কৰিছোঁ বুলি। বায়ে ক'লে, ধুনু, তোক আজি কৈ দিম ৰ মই কান্দি কান্দি ক'লোঁ, নক'বা প্লিজ সৰুবা। বায়ে অলপ সময় মনে মনে থাকিলে। তাৰপিছত ক'লে, সৰুবায়ে, নকওঁ কিন্তু কাম এটা কৰিব লাগিব। মই ক'লোঁ, কি কাম বা? সৰুবায়ে ক'লে, তোৰ পেণ্টটো খোল। মই আচৰিত হ'লোঁ। তাৰপিছত মই খুলি দিলোঁ। আৰু কি কৰিব লাগিব? সৰুবায়ে ক'লে, ৰ মই কৈ আছোঁ। সৰুবায়ে ক'লে, তোৰ নুনুটো দেখা বুলি কৈ বায়ে মোৰ নুনুৰ ওচৰখিনি য'ত নোম গজে, তাতে যিহেতু মই সৰু, মোৰ নোম নাছিল, বায়ে তামাম চেলেকি চেলেকি হাহাকাৰ কৰি দিলে। জহৰা ধুনু, মনুৱা বায়েৰ বুজ লাগে। জহৰা পানী ওলোৱা নাই, তোৰ বায়েকৰ বুজখন লাগে, ৰ আজিতো। সৰুবায়ে ক'লে, ধুনু, তোৰ আঙুলিকেইটা মোৰ মুখখনত ভৰাই দেচোন। মই ক'লোঁ, কিয়নো? বায়ে ক'লে, জহৰা সোনকালে দে। মই পটাপট দিলোঁ। সৰুবায়ে ক'লে, এতিয়া কি হ'ব? বায়ে আঙুলি পুৰা ললিপপ কৰি চুহি আছে। সৰুবায়ে ক'লে, ধুনুবাৰ বুজখন চাবিনে? মই চাম বা। বায়ে ক'লে, জহৰা ধুনু, মোৰ হেৰিখন চালেই নহ'ব, কৰিবও লাগিব। মই ক'লোঁ, কি কৰিব লাগিব? বায়ে চুমা খাই থাকিল। বহুত সময় তাৰপিছত বায়ে চব কাপোৰ খুলি ল'লে। মোকো খুলি দিলে।
পুৰা লেংটা হৈ বায়ে মোক সাৱটি লৈ তামাম চেলেকি চেলেকি চুমা খাই মোক ৰঙা কৰি দিলে। বায়ে ক'লে, ধুনু বেয়া কথা কচোন মোক। মই ক'লো, মোৰ জহৰী বাজনী তোমাক আজি ৰঙা কৰাই দিম কামুৰি, নতি জহৰী। তোৰ মুখখন বহুত ভাল লাগিছে। বায়ে এইবাৰ তাইৰ পিয়াকেইটা ওপৰলৈ কৰি শুই দিলে। মই বাৰ গাৰ ওপৰত মই উঠিয়ে ডিঙি চুমা খাই খাই ৰঙা কৰি পেলালোঁ। কাকলতিৰ তলত অলপো নোম নাছিল। মই চেলেকি বাক পাগল কৰি দিলোঁ। ইফালে বায়ে মোৰ মালটোত হাত ফুৰাই আছে। মই হাতখন বাৰ ওচৰ পালোঁ। বাৰো তেতিয়া ইমান নোম হোৱা নাই। মই ক'লো, বা তোমাৰ নুনুখন চেলেকি দিওঁনে? বায়ে ক'লে, নুনু নহয় ধুনু, মুচ মুচ বুলি কয়। মোৰ শব্দটো শুনি আৰু জোচ বাঢ়িল। বাৰ মই নোম গজা ওচৰখিনি চেলেকি আছোঁ। বায়ে ক'লে, ধুনু জহৰা তাত ইমান নেচেলেকে নহয়। মই ক'লো, বা ক'ত চেলেকেনো? বায়ে ক'লে, মুচৰ ফুটাটো ধুনু, মই মুচখন মেলি দিছোঁ ৰ। বায়ে আঙুলি দি মুচৰ পাহিকেইটা মেলি মুচখন বহল কৰি দিলে। মই ক'লো, বা মুচখন মুনমুন গোন্ধাইছে। বায়ে ক'লে, অ' ধুনু মোৰ কলিজাটো। বায়ে মুচখন খা না, চেলেকি দে না, ৰুব পৰা নাই অ' জহৰা। বায়ে মোৰ মুখখন মুচত হেঁচি দিলে। মুচৰ পাহিকেইটা নাকত আহি গ'ল। কি গোন্ধ মুচৰ। হেজাৰ ফুলৰ সুবাসেও নোৱাৰে এই মুচৰ গোন্ধ। মই বলিয়া হৈ গ'লো। মুচৰ তলতে যেন মূৰটো ভৰাই থ'ল জীৱনটো। বা জহৰীয়ে মোৰ মূৰটো ভৰি দুখনে হেঁচি দিলে। মই আৰু ৰ'ব নোৱাৰো। মুচৰ পাহি দুটা বহল কৰি চুপি দিলোঁ। ইফালে বায়ে যিমান পাৰে হাতে ভৰিৰে মোৰ মূৰটো হেঁচি কোচত লগাইছে। তাৰপিছত বায়ে ৰখিব নোৱাৰিলে চাগে। মোক তাৰ ওপৰৰ পৰা তললৈ নমাই বিচনাত শুৱাই দিলে আৰু মোৰ ওপৰত উঠি বহি ল'লে আৰু মোৰ মালটো ধৰি তাইৰ তলত ভৰাই ল'লে। তাৰপিছত পুৰা স্পীডত উঠা বহা কৰিব লাগি গ'ল। বাৰ বহুত উত্তেজনা উঠিছিল চাগে, সেয়ে মোক কৰিবলৈ চান্সেই নিদিলে। নিজে মোৰ ওপৰত এঘণ্টামান উঠা বহা কৰি মোৰ পানী উলিয়াই দিলে। আৰু সেইদিনাখন মোৰ পৰাই বাৰ মোৰ মাজত এটা বেলেগ সম্পৰ্ক গঢ় লৈ উঠিল।